Hey guys, welcome back to my YouTube channel Mr. and Mrs. Burman. আশা কৰো আপোনালোক সকলোৰ ভাল, মোৰো ভালেই। আৰু এতিয়াৰ পৰা অন্য ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আৰু এডভান্স হেপী ৰঙালী বিহু অল ফ্ৰেণ্ডছ। আৰু এতিয়া যাম বজাৰ কৰিবলৈ। তো বজাৰৰ পৰা আহি আপোনালোকক দেখাইছো কি শ্বপিং কৰিলো আৰু কিহৰ কাৰণে কৰিলো। Hey guys, বজাৰৰ পৰা আহি পালো আৰু বজাৰ কৰিব গৈছিলো, তাতে গৈতো দেখুৱা নহল। ট্ৰেডিং কৰিলো, দেখাই পাইছে। আৰু আনিলো মানে এটা অলপ দূৰ সম্পৰ্কীয় এটা ভাগিনীৰ মানে বিয়া, তাতে মাহতে মানে মেইন সেট জোৰ দিবতো কইনা পিন্ধা, তো সেই জোৰ আনিব গৈছিলো। আৰু লগতে মই মানে ভগৱান থোৱাৰ কাৰণে মানে ফটো বিলাক থোৱাৰ কাৰণে মানে এটা এই যে পূজা কৰাৰ কাৰণে এটা মানে হেৰি আনিছো, আসন বুলিয়ে কয় হিটো, মানে হেনেকুৱা আনিছো, দেখাই আছো ষ্টিলৰ। চাওক, এয়া হৈছে এই টাইপৰ চাদৰ। এতিয়া ৰাতি হৈ গৈছে হা, কাৰণে মুচাই দেখাব। এই টাইপৰ মেখেলা চাদৰ জোৰ, আৰু লগতে এইখন হৈছে চেলেং, মানে হেৰি কৰা আছে গোল্ডেন কালাৰৰ, এইবিলাক হেৰি কৰা আছে। ধুনীয়া পট্টিও আছে এটা ইয়াতে, এই খুব ধুনীয়া এটা পট্টি আছে এইটো ইয়াতে, মানে কাপোৰ খুব ধুনীয়া দেখাত। আৰু এতিয়া বেক কেমেৰা কৰি দেখাই আছো মই। এইযোৰ মেইন সেট জোৰ মানে চিজিল ভাৱে দেখাব নোৱাৰিম, এনেকে আৰু আলঝাৰ কৰি দেখাই দি দিছো, মানে খুলি চালো সেইকাৰণে। এইটো এইখন হৈছে চেলেং, আৰু লগতে এইটো পূজা দিবৰ কাৰণে আনিছো। কেনেকুৱা লাগিছে চাই জনাব। আশা কৰো মোৰ ভিডিঅ' বিলাক চাই আপুনি ভাল পাব। ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব, আৰু বেল আইকনটো অল কৰি দিব। টাটা।